No, Murpal. Ага. Осторожно. Снять сила. নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মই মোৰ ভিডিঅ'টোলৈ যিসকলে অলৰেডি মোক চাই আছে বহুত দিন ধৰি তেওঁলোকে জানে যে মই ৰাছিয়াৰ সোচি নামৰ এখন চহৰত আছোঁ এই চহৰখন ৰাছিয়াৰ দক্ষিণ পশ্চিম অংশত অৱস্থিত তো বৰ্তমান আহিছোঁ মই স্কাই পাৰ্ক সো স্কাই পাৰ্ক তো নামটোত আপোনালোকে গমেই পাইছে স্কাই আৰু পাৰ্ক তো মেবি বহুত উখত হ'ব সেই স্কাই পাৰ্কখন হয় স্কাই পাৰ্কখনৰ বিশেষত্বটো হ'ল যে সমগ্ৰ ৰাছিয়াৰ ভিতৰতে সকলোতকৈ ওখ স্থানত অৱস্থিত হৈছে এই স্কাই পাৰ্কখন 2014ত এইখন বনাইছিলে মানে সম্পূৰ্ণ কাম হৈ গৈছিলে আচলতে 2014ৰ আগত ৰাছিয়াৰ ইমান দিঘল আৰু ৰাছিয়াৰ ইমান উচ্চতাত অৱস্থিত স্কাই পাৰ্ক একো নাছিলে কিন্তু এইখন 2014ৰ পিছত বনোৱাৰ পিছত এইখন ৰাছিয়াৰ সকলোতকৈ দীঘল ইমূৰৰ পৰা সিমূৰ মানে টোটেল আছে আপোনালোকৰ 439 মিটাৰ 439 মিটাৰ এইফাল এটা ফালৰ পৰা আন এটা ফাললৈকে আৰু তলৰ পৰা মানে মাটিৰ পৰা এই উচ্চতাত আছে 207 মিটাৰত সো বলক আপোনালোকে পিছফালে অলপ চলপ দেখিবলৈ পাইছে স্কাই পাৰ্কৰে অংশ এইবিলাক কেণ্টিন দিছে বৰ্তমান সামাৰ ৰ'দ দিছে খুবেই ৰ'দ সো স্কাই পাৰ্কৰ ভিতৰত আপোনালোকে মানে পাৰ্কখনৰ ভিতৰতে আছে বাঞ্জি জাম্পিং ৰক ক্লাইম্বিং আদি কৰি জিপ লাইনিং বহুত কিবা কিবি আছে বৰ্তমান কিন্তু মই ভাবিছিলোঁ জিপ লাইনত উঠিম বুলি কিন্তু আজি জিপ লাইনটো বন্ধ আৰু বাঞ্জি জাম্পিং কৰাৰ সাহস মোৰ বহুত বেছি সেইকাৰণে নকৰোঁ বুলি ভাবিছোঁ কাৰণ মোৰ মানে হাইটক লৈ ভয় নালাগে কিন্তু মই নাযাওঁ কাৰণ সাহস বহুত বেছি ন সেইকাৰণে ভাবিছোঁ গৈ কিলা সাহসটো আছে ভয় নাখাওঁ যিহেতু সেইকাৰণে যোৱাই নাই আৰু এইখন পাহাৰৰ পৰা সেইখন পাহাৰলৈকে কানেক্ট কৰিছে এই স্কাই ব্ৰিজখনত আৰু এয়া ৰেডি হৈছে আৰু বাপৰে বহুত দূৰ গুচি গ'ল মোৰতো সাহস বহুত বেছি সেইকাৰণে নোৱাৰিম মই যাব ভয় কৰা নাই মই বহুত বেছি সাহস নোৱাৰোঁ মই যাব আৰু অলমষ্ট এই ব্ৰিজৰ পোৱা নাই এতিয়ালৈকে মেইন ব্ৰিজখন তথাপিতো ইয়াৰ পৰা তললৈকে এনেকুৱাকৈ দেখিম মানে আপোনালোকে কিজানি উচ্চতাৰ অনুমান কৰিব পাৰিছে তলত নদীখন আচলতে স্কাই পাৰ্কখন মানে কি এণ্ট্ৰি ফিজ আছে আপোনালোকৰ 1700 ৰুবল বাট যদি কোনোবা ষ্টুডেণ্ট কাৰ্ড আছে ৰাছিয়াত পঢ়ি আছে আৰু তেওঁলোকে যদি আহিব বিচাৰিছে এই ঠাইখিনিত তো তেওঁলোকৰ কাৰণে 1200 ৰুবল হ'ব এই স্কাই পাৰ্কৰ এণ্ট্ৰি ফিজ মানে আপোনালোকে স্কাই ব্ৰিজখনলৈ যাব পাৰিব কিন্তু আপোনালোকে যদি বাঞ্জি জাম্পিং হওক বা অলপ আগতে দেখালোঁ মেগা ট্ৰল বুলি যিটো কয় বা ৰক ক্লাইম্বিঙে হওক বা জিপ লাইনেই হওক সেইবিলাকৰ কাৰণে এক্সট্ৰাকৈ আপোনালোকে পে' কৰিব লাগিব সেইটো ইয়াত ইনক্লুডেড নহয় টিকেটত আৰু সন্মুখত এনেদৰে আপোনালোকে যদি জিপ লাইনিং হওক বাঞ্জি জাম্পিং হওক যি কৰিব বিচাৰে যদি কৰিব পৰা লাগে ইয়াতে টিকেট কাটি লয় এইখন কি ইমানে গৰম আজি কিন্তু 36 ডিগ্ৰী এতিয়া তো এতিয়া মেইন যিখন স্কাই ব্ৰিজ যাৰ কাৰণে ইমান টাইম ৰখিলোঁ বা যাৰ কাৰণে এইখিনি ঠাইত আহিছোঁ সেইখনত পাবৰ সময় হৈ গৈছে আৰু ইয়াতে হয় বাঞ্জি জাম্পিং যিটো 69 মিটাৰৰ কাৰণে যিটো বাঞ্জি জাম্পিঙৰ ঠাই সেইখন হৈছে ইয়াত আৰু ইয়াত লিখা আছে এটা 1200 ৰুবল আৰু ইয়াতে লিখা আছে 439 মিটাৰ এটা মূৰৰ পৰা আনটো মূৰলৈ আৰু 207 মিটাৰ উচ্চতাৰ ফলা আৰু ইয়াৰ পৰাই স্কাই পাৰ্কৰ স্কাই ব্ৰিজখনৰ মেইন পাৰ্টটো ষ্টাৰ্ট হয় আপোনালোকে দেখিবলৈ পাইছে সন্মুখত স্কাই ব্ৰিজখন আৰু মই এতিয়া চিৰি এনেকৈ গৈ আছোঁ তললৈকে আৰু মোৰ ফ্ৰেণ্ডবোৰো সন্মুখত ৰখি আছে এই স্কাই ব্ৰিজৰ মানে আশে পাশে ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য মই মানে কি ক'ম বোলা ভাষা নক'ব আছোঁ আপোনালোকে আৰু উচ্চতাৰো কিজানি আপোনালোকে অনুমান কৰিবই পাৰিছে পাহাৰ আৰু তলেৰে বৈ গৈছে নৈখন বঢ়িয়া এটা সৌন্দৰ্যৰ সৃষ্টি হৈছে ভাল লাগিছে বহুত ভাল লাগিছে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কৰি আছোঁ ময়ো এনেকৈ ইমান ওপৰত খোজকাঢ়ি আছোঁ এতিয়াও তললৈকে গৈ আছোঁ
বতাহো বহুত বেছি আচলতে মই অলপ আগতে ধেমালি কৰিলোঁ আপোনালোকে কিজানি বহুতে গমেই পাইছে যে মই উচ্চতাত লৈ ভয় নাখাওঁ বাঞ্জি জাম্পিং নকৰোঁ এনেকৈ ক'লোঁ যে বাঞ্জি জাম্পিং কৰিনো কি লাভ চ' ভয় আচলতে লাগিছে মোৰ উচ্চতাৰ প্ৰতি ভয় অলপ আছে তেতিয়াতো ধেমালিতে কৈছিলোঁ এতিয়া আকৌ তললৈকে গৈ আছোঁ মাজে মাজে দেখুৱাই গৈ আছোঁ আপোনালোকক প্ৰাকৃতিক সৌন্দৰ্যখিনি চাওকচোন আপোনালোকক ভাষা নাই মানে তো বলক সন্মুখলৈকে তো ইয়াৰ দেখিছে ব্ৰিজখনে এই পাৰ্টটোত আশে পাশে মানে দুফালে জালি দিয়া আছে আৰু এইখিনিতে অলপমান ৰখিলোঁ কাৰণ সৌন্দৰ্যখিনি আপোনালোকক দেখাবলৈ ৰখিলোঁ মই কি বঢ়িয়া লাগিছে মোৰ এতিয়া মই নাজানো কেমেৰাত ইমান ভালকৈ কেপচাৰ হৈছে নে নাই কিন্তু খালী চকুৰে দেখি পেলাই কিবা এটা বেলেগ এটা শিহৰণ জাগি উঠিছে মই কি ক'ম আৰু চাওক মানে সৌন্দৰ্যখিনি আপোনালোকে বঢ়িয়া আৰু মই যে কৈ আছিলোঁ জালি দিছে আচলতে এই পাৰ্টটোত ব্ৰিজখনৰ বহুত বেছিকৈ মানে লৰি আছে আৰু বতাহো বহুত বেছি চ' মে বি হ'ব পাৰে এইকাৰণে এই পাৰ্টটোত এনেকৈ জালি লগোৱা আছে ভালকৈ আৰু ছাপৰ্টৰ কাৰণে বা আমাৰ ছেফটিৰ কাৰণে তো বলক আগলৈ গৈ থাকোঁ অলৰেডি অলপ আহিলোঁ কিন্তু ইয়াতে বতাহ বহুত আছে আৰু লৰি আছে ন ব্ৰিজখন মানে ওলমি আছে যিহেতু চ' অলপমান হেডেক টাইপ বা মাথা ঘূৰোৱা টাইপ হৈ আছে মোৰ বাকীবিলাকক সুধিলোঁ তেওঁলোকৰ হোৱা নাই এইখিনিতো বাপৰে আপোনালোকে শব্দ শুনি থাকে জানে ইমান বেছি হিলি আছে এইফালৰ পৰা এইফালে লৰি আছে তো মই গৈ আছোঁ এতিয়া এইটো যিটো 207 মিটাৰৰ যিটো বাঞ্জি জাম্পিং চেণ্টাৰ হয় সেই তালৈকে গৈ আছোঁ মই এতিয়া তো গৈ চাওঁ মানুহবিলাক কেনেকৈ বাঞ্জি জাম্প কৰি আছে মোৰতো বহুত বেছি সাহস আৰু অলপ আগতে মই আপোনালোকক ক'লোঁ মই সেইটো চেণ্টাৰত আহি পাইছোঁ বাঞ্জি জাম্পিং চেণ্টাৰত য'ত হায়েষ্ট পইণ্ট এইটো বাঞ্জি জাম্পিঙৰ য'ত 207 মিটাৰ তললৈকে ডেপ্থলৈকে আছে তেওঁক ৰেডি কৰাই আছে জাম্পিং চ' বৰ্তমান মই বহি আছোঁ মোৰ ফ্ৰেণ্ডবিলাক পিছ পৰি আছে তেওঁলোকে অহাৰ ৱেইট কৰি আছোঁ আৰু ক'লে ৰখি আছোঁ যে নেক্সট যোনজন বাঞ্জি জাম্পিং কৰিব তেওঁক চাবলৈ মোৰতো নাই সাহস চ' আৰু বৰ্তমান বহি আছোঁ এইখন লৰি আছে ওপৰত ন আকাশৰ ওপৰত নহয় মানে মাটিৰ পৰা ওপৰত গ'ল ছোৱালীজনী তললৈকে মুহূৰ্তৰ ভিতৰতে কিমান তললৈকে গুচি গ'ল চাওকচোন আপোনালোকে বাপৰে সাহস আছে কিন্তু দেই ছোৱালীজনীৰ আকৌ ওপৰলৈকে গুচি আহিছে আছেনে জীয়াই দেখা পোৱা নাই ভালকৈ ৰিয়েকশ্যনটো লাগিছিলে এই বাঞ্জি জাম্পিং দেখি মোৰ ফ্ৰেণ্ড এজনে বোলে এডভেঞ্চাৰাছ ৰাইড এটা কৰিব মানে সচি চুইং বুলি কয় সেই এডভেঞ্চাৰাছ ৰাইডটো বলকচোন চাওঁ ৰিয়েকশ্যনটো জীয়াই বা থাকে নাই এইটো চাওঁ মোৰ ফ্ৰেণ্ডজনৰ সচি চুইং কৰি পেলাই বেছি জোচ আহি গ'ল তেওঁ কৈছে তেওঁ বোলে বাঞ্জি জাম্পিঙো কৰিব 69 মিটাৰৰটো 207 মিটাৰৰটো নহয় তাৰ লাইফৰ প্ৰথম বাঞ্জি জাম্পিং আৰু আমি সাক্ষী হৈ যাম চ' বলক চাওঁ কি বা ৰিয়েকশ্যন হয় তাৰ অ' গ'লি বাপৰে ইনষ্টেণ্টলি তলত গুচি যায় আৰু ওপৰলৈকে আহি আছে চাওক বাপৰে ঝাটকা লটকি আছে এতিয়া মোৰ ফ্ৰেণ্ড হাও আছে কিন্তু ল'ৰাটো সচি চুইং কৰিলে প্ৰথম তাৰপিছত বাঞ্জি জাম্পিং ওপৰত আহিলে সুধিব লাগিব চব ঠিকে থাকে আছে নে নাই বাবা জীয়াই আছা তুমি আহা ওপৰত আহা ৱেইট কৰি আছোঁ ৰিয়েকশ্যনৰ কাৰণে একোৱে হোৱা নাই ল'ৰাটো ষ্ট্ৰং ক'ত গ'ল লেণ্ড কৰিব আৰু এতিয়া
হাঁহি আছেচোন মই বোলে কি বমিটি হ'ব নেকি ভাল ভাল ল'ৰাটো জোচ আৰু মোৰ ফ্ৰেণ্ডৰ চ'চি চুইং আৰু বাঞ্জি জাম্পিং চাই পেলাই এতিয়া গৈ আছোঁ মই সেইটো ফাললৈকে মানে এণ্ডিঙলৈকে অলমষ্ট ব্ৰিজখনৰ বলকচোন আগলৈ গৈ চাওঁ তাতেনো কি আছে চাবলগীয়া বা আপোনাৰনো কেনেকুৱা দেখি বলক আৰু আহি অলমষ্ট শেষৰটো পইণ্ট পাম আৰু এই স্কাই ব্ৰিজখনৰ এতিয়া চিৰিতে উঠি আছোঁ গৈ আছোঁ আৰু বৰ্তমান বতাহ এইখিনিত ইমানো বেছি নাই সেইখিনিৰ তুলনাত তথাপিতো আছে নোহোৱা নহয় তো বলক আগলৈ গৈ আপোনালোকক দেখাই আছোঁ কেনেকুৱা দেখিম আৰু মই আছিলোঁ সৌ তাত তাৰ পৰা আৰম্ভ কৰিছিলোঁ জাৰ্ণি আৰু ইয়াতে এনেকৈ এণ্ডিং স্কাই পাৰ্কৰ নহয় আচলতে স্কাই ব্ৰিজৰ আৰু এই দুখন পাহাৰ এইখন এখন আৰু এইখন এখন আৰু ফাইনেলি সেই মূৰৰ পৰা এইটো মূৰলৈ আহি পালোঁ ষ্টাৰ্ট কৰিছিলোঁ মই এইফালে আহি পালোঁ এতিয়া উভতিটোও যাব লাগিব ছেইম ৰাস্তাৰে কাৰণ এই পাহাৰখনত বৰ বিশেষ চাবলগীয়া বস্তু নাই জাষ্ট কানেক্ট কৰিছে আৰু তো বলকচোন এতিয়া আকৌ উভতনি যাত্ৰা হ'ব মোৰ এই ব্ৰিজখনৰ পৰা তলৰ পৰা স্কাই ব্ৰিজখন এনেকুৱাকৈ দেখি এই চাওক বাঞ্জি জাম্পিং আপোনালোকে দেখা নাপাব কিজানি নে পাব বা এই দেখিছেনে গৈ আছে জাষ্ট বাঞ্জি জাম্পিং কৰিলে আৰু এতিয়া লটকি আছে ওপৰত এইফালৰ পৰা এইফালে ওপৰত যাব এতিয়া লাহে লাহে গ'ল ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আপোনালোকৰ লাইক আৰু কমেণ্টে মোক উৎসাহ দিয়ে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বনাই যাবলৈ আৰু ময়ো ট্ৰাই কৰিম যিমান দূৰ সম্ভৱ হয় মোৰ দ্বাৰা ৰাছিয়াৰ কিছু ঠাই আৰু আমাৰ চহৰখনতে যদি কিছু অনুষ্ঠান হয় আপোনালোকৰ আগত দেখাবলৈ ভিডিঅ'ৰ জৰিয়তে চ' আৰু যদি মোৰ চেনেলটো ছাপোৰ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক